কাছৰ দেখিবলৈ কপাল লাগিব আকৌ দিয়ক না আঁতলে দিয়ক নাইখিনি দিয়ে কিন্তু ওলাইছিলোঁ সেইখিনি এইটো মুখৰ আগত সঁচাকৈ কাছৰ দেখিবলৈ কিন্তু কপাল লাগিব। মই বৰ্তমান আছোঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰী থান। লেটেকুপুখুৰী থান হৈছে মাধৱদেৱৰ জন্মস্থান আমি সকলোৱে জানো। এয়া চাওক লেটেকুপুখুৰী থানৰ পুখুৰী ভাগ। যিহেতু আজি মই আপোনালোকক পুখুৰী ভাগ দেখুৱাম আৰু দুদিনমানৰ পাছত মই আপোনালোকক গোটেই থানখনৰ মহিমা বিষয়ে জনাম। আজি জাষ্ট আপোনালোকক মই পুখুৰীটো দেখাইছোঁ। যিহেতু মই আজি আহিছোঁ ভাড়া এটা লৈ। যিহেতু আপোনালোক সকলোৱে জানে মই পমপমৰ টমটম এখন লৈছোঁ আৰু সেই টমটমৰ ভাড়া মাৰিবলৈ আহি আজি মই মাছক বিস্কুট খোৱালোঁ। আমি সকলোৱে জানো মাছ হৈছে মৎস্য অৱতাৰ মানে ভগৱানৰ অৱতাৰ আৰু কাছও হৈছে ভগৱানৰ অৱতাৰ। বিশেষকৈ ভাল লাগিলে আজি মাছো দেখিলোঁ আৰু কাছও দেখিলোঁ মানে ভগৱানক দেখিলোঁ আজি। সঁচাকৈ বহুত ভাল লাগিছে। এই থানখন আছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত আছে এই থানখন লেটেকুপুখুৰী থান। বহুত ভাল লাগিছে। আকৌ আপোনালোকক আৰু এবাৰ কাছৰটো দেখাই দিছোঁ ৰ'ব দেই। সেয়া দেখিছে কাছৰ কৃষ্ণ প্ৰভু কৃষ্ণ।